হয় বৌ কওক। ভালে আছেনে? আছোঁ আছোঁ। আমি আৰু ভালে নাথাকিম নে? তুমি জানো আমাক সুখবৰ ঢালি বাকি দি থৈ যোৱা নাই? বৌ কিয়ৰ বাবে আপুনি মোক এনেকৈ খোজ মাৰি কথা কৈছে মই নাজানো। মই হাতযোৰ কৰিছোঁ, মোক নতুন ঘৰখনত অলপ শান্তিত থাকিব দিয়ক। আচ্ছা, আমাৰ ঘৰবোৰ ঠান বান কৰি তুমি সুখৰ সংসাৰ কৰিবা। আমাৰ সকলোৰে মনত জুই লগাই তুমি ৰাজৰাণীৰ দৰে থাকিবা। বৌ আপুনি মোক কিয়ৰ বাবে এনেকৈ কথা কৈছে? কিয় মোক এনেকৈ অশান্তি দিছে? মই আজিও সুধিছোঁ তোমাক ৰাগিনী, বৰ্ণৱ কলৈ গ'ল? কলৈ যোৱা? ৰাতিপুৱা হ'ল অধীৰ এৰা হাতখন, মোৰ বহুত কাম আছে। নেৰো, কাম কৰি কৰি দেখোন মোৰ ৰাগিনীজনী বেমাৰত পৰিব। চাওঁ ধেমালি কৰি শিকিব নালাগে, এৰা হাতখন। চাওঁ কোনোবা আহিছে এৰা হাতখন। বাহ, সৰু বোৱাৰী দেখোন কি সোনকালে উঠি। মোক চিনি পাইছানে? মোৰ নাম নিৰ্মলা কলিতা। আহকচোন ভিতৰলৈ। ভিতৰলৈ তুমি নামাতিলেও আহি। এইখন মোৰে ঘৰ, বুজিছা? তোমাক মই আচল কথাটো কোৱাই নাই ন। এইখন ঘৰত মই কাম কৰোঁ। যোৱা 7 বছৰে মই ইয়াতে কাম কৰি আছোঁ। নিৰ্মলা, তই এদিন থাকিম বুলি কৈ 2 দিন থাকি আহিলি যে? আৰু নাহ যদি ফোন এটা কৰি ক'ব লাগে নহয়। নাই দাদা, সৰু বাবাটোৰ অলপ গা বেয়া আছিল। যদি গাও বেয়া আছিল আজি নাহিলেও হয়। নাই এতিয়া ভাল হৈ গ'ল। বাৰু মই এতিয়া কামত লাগো। ৰাগিনী, হয় দাদা। কাম বন কৰি দিবলৈ নিৰ্মলা আছে। তুমি বেছি কষ্ট কৰিব নালাগে, মাত্ৰ ঘৰখন ঘৰ কৰি ৰাখিবলৈ দায়িত্ব মই তোমাক দিছোঁ। ঠিক আছে দাদা। বোৱাৰী, মই চাহখিনি বাকিছোঁ, তুমি নহ'লে দি আহা। দাদা চাহ লওঁ। তুমি চাহ আনিলা যে, নিৰ্মলা কলৈ গ'ল? চাহ নিৰ্মলা বাইদেৱে বনাইছে, মই মাত্ৰ লৈহে আহিছোঁ। বৌ চাহ খাওঁ। অধীৰক চাহ দিলানে ৰাগিনী? নাই বৌ, অধীৰ উঠাই নাই। আহোঁ, আবেলি ওলাই থাকিবা। ভণ্টিৰ ঘৰৰ পৰা আহিম। মই নাযাওঁ, আৰু বিয়াৰ 2 দিন হৈছে। তাইক নেদেখি তোমাৰ টোপনি নহা হৈছে নেকি? কাজিয়া নকৰিবা,
আঠমঙলালৈ মাতিবলৈ যাম। মই নাযাওঁ আৰু তুমিও যাব নালাগে। ফোন কৰি মাতিবা, গ'লেই হয় নেকি? যাব লাগিব অৰু, এয়া নিয়ম। নিয়ম পালি থাকিবলৈ মোৰ মন নাই। তুমি নিজেই যাবা। কিন্তু অৰু, যোৱা, তোমাৰ অফিচলৈ দেৰি হ'ব। ৰাগিনী বৰুৱা কাশ্যপ, হয়, কিন্তু আপুনি পৰিণীতি চক্ৰৱৰ্তী, ক্ৰাইম ব্ৰাঞ্চ। ক্ৰাইম ব্ৰাঞ্চ। আপোনাৰ ইয়াত কি কাম? তোমাকে বিচাৰি আহিছোঁ। ইউ আৰ আণ্ডাৰ এৰেষ্ট। ৰাগিনী, 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 নহয়, মই ৰাগিনী। কি হ'ল, ভয় খালা? ধেমালি কৰিছিলোঁ। তোমাৰ কিন্তু ৰিয়েকশ্যন চাবলগীয়া হৈছিল। কি দোষ এনেকৈ ঘপককৈ মাতি পঠিয়ালা? আপোনাকতো আজিকালি পাবলৈয়ে নাই। এনেকৈ মাতি আনি লগ্ন ধৰিলে বেলেগ উপায় নাইয়ে দেখোন। তই দেখোন জানই মাৰ অসুখৰ কথা। বিয়াৰ আগদিনা ৰাতিয়ে হস্পিটেলত ভৰ্তি কৰিলোঁ, সেইবাবেহে যোৱা নহ'ল। নহ'লে মই জানো তোৰ বিয়াত নাথাকিলেও হয়। বাৰু খুৰীৰ গা কেনেকুৱা এতিয়া? এতিয়া ঠিকে আছে। পিছে তোৰ ক, কেনে চলিছে বিবাহিতা জীৱন? ভাল। মাত্ৰ ভাল? কিয় একদম ভাল, একদম চাক্কাছ এনেকৈ ক'ব নোৱাৰা? নহয় প্ৰপাল, মোৰ মনটো আজি ইমান ভাল নহয়। কিয়, কি হ'লনো? নে নবোৱাৰী আহিয়ে তোক কামত লগাইছে? ৰচোন, অনবৰতে ইমান ধেমালি কৰি নাথাকিবি। কি হৈছে বুজাই কচোন। নাজানো, কিন্তু মোৰ এনে লাগি আছে যেন ৰাগিনীয়ে মোৰ লগত সহজ হ'ব পৰা নাই। কিবা আপছেট মাইণ্ডেড হৈ থাকে অনবৰত। নিজৰ ঘৰখন এৰি তাই নতুন এখন ঘৰলৈ আহিছে, মিলিবলৈ অলপ সময় ল'বই। তাতে তই ইমান চিন্তা কৰিব নালাগে। আৰু তয়ে যদি ৰাগিনীৰ লগ এৰি দিয়, তাইৰ মন কেনেকৈ ভাল হ'ব? যা, অলপ সময় দে তাইক। দাদা, তই অকলে আহিলি যে, বৌক কিয় নানিলি? বৌয়েৰৰ গাটো বৰ ভাল নহয়, আহিম বুলি ওলাইছিলে তেওঁ। পিছে অধীৰক দেখা নাই যে, ঘৰত নাই নেকি? আছে, ঘৰতে আছে। ৰাগিনী, মাতা আকৌ অধীৰক। মানে দাদা, অধীৰ ঘৰত নাই। ওলাই যোৱা অলপ দেৰি হ'ল। ৰাগিনী, ৰাগিনী, ককাইৰক চাহকাপ দিয়া। দাদা, চাহ লওক। দাদা, আপুনিও আহক। দিয়া। খাওক দে। অধীৰ ভিতৰতে সোমাই থাকিবা নেকি? ভাত নোখোৱা নেকি? রজনী ধূসর তমসা নামে চকুৰ পতাত ধুমুহাখনে তোমাৰ খোজৰ শবদে ভাঙে এই গান। রজনী ধূসর তমসা নামে চকুৰ পতাত ধুমুহাখনে তোমাৰ খোজৰ শবদে ভাঙে এই গান।